কেনেকা খবৰ? ভাই বঢ়িয়া বঢ়িয়া ক'ত আছিলি ইমান দিন? ভাই নকবি আৰু অলপ বিজি আছো। ভাই তোৰ কাৰণে ষ্ট্ৰিং লৈ আহিছো, ষ্ট্ৰিং খানা। ভাই ষ্ট্ৰিং নাখাওঁ। কিয়? তোৰ কাৰণে মই মৰমত নাই নাখাওঁ। ষ্ট্ৰিং খোৱাৰ কাৰণে মানুহে ছাপৰি কৈ আছে, অমিতাভ বচ্চন বনাই দি আছে। কি কৈ আছো? ষ্ট্ৰিং খানা মানুহে অমিতাভ বচ্চন কেনেকা? তই চাই ল কি কৈ আছে মানুহে, তই চাই ল না। দেখাচোন কি আৰে তই চা না, এয়া চা এইটো চা। দেন তোৰ হাতত এইটো কি অমিতাভ বচ্চন নেকি? কি ভাই কেলা এইগিলা মূৰ্খ নেকি? আৰে ভাই চা না কি কৈ দিলে। ক'ত ষ্ট্ৰিং আৰু ক'ত অমিতাভ বচ্চনৰ লগত পাৰ্থক্য মিলাব? একচুৱেলি কি জানো, সঁচা কথা ক'বলৈ গ'লে ইহঁতে একচুৱেলি স্কুলেই পঢ়া নাই, আজিলৈকে স্কুলেই যোৱা নাই। সেইটো কাৰণে ক'ত ষ্ট্ৰিং আৰু ক'ত অমিতাভ বচ্চন ইহঁতৰ লগত মানে একো বুজিবই নোৱাৰে। একচুৱেলি মানে ইহঁতে যে মানে কি ক'ম আৰু বোলে ছেটৰ ৰোষ্টাৰ, যিকোনো এটা বস্তু লৈ বোলে ৰোষ্ট কৰে, বালৰ ৰোষ্টাৰ বা সোমাই দি কৰে। বালৰ ৰোষ্টাৰ হয়, মানুহৰ ভিডিঅ' চাই কেনেকে ভিউজ বটৰে আৰু আৰে সঁচা না, ভিডিঅ' ক্লিপ ইউজ কৰি কেলা ভিউজ কিমান বঢ়াই ল'লে, ফাল্টু হয় এইবিলাক। নিজৰ নোৱাৰে বেলেগৰ মানে নিজে যোনটো মানে নোৱাৰে বেলেগৰ ভিডিঅ' ইউজ কৰি ভিউজ পায়, পাওক একো নাই, কিন্তু তথাপিও অলপ কথা ক'লে অলপ মাথাত কিবা দিমাগ থাকিব। আজিকালি স্কুলৰ পঢ়া মানুহ কিজানি ইমানটো নলেজ থাকে। মই খাই আছো ষ্ট্ৰিং, ই কেলা বনাই দিলে অমিতাভ। চাচোন কিবা লজিক আছে? একো মানে একো ফাল্টু। সিহঁতক মানে কি, সিহঁতক মানে ভিউ লাগে, জাষ্ট ভিউ লাগে। এটা ভিডিঅ' বনাইছো ভিউ লাগে, এনেকে কৰিব নাপায়। নাই একদম বেয়া। সেইকাৰণে আজিকালি ষ্ট্ৰিংটোক একদম ছাপৰি বনাই দিলে সিহঁতে, কিন্তু খাব আকৌ ষ্ট্ৰিং দাম কম খাব সেইকাৰণে খাব এইটো বেছিকে খাব। চা এতিয়া ভাই চা, মোৰে ভিডিঅ'টো চাই কিনে খং উঠিল আৰু বেলেগে চালে খং উঠিব একদম। বেয়া বোলে ৰোষ্টাৰ কি কৰিব, মানুহৰ ক্লিপছ উঠাই পেলাই মানে এনেই ৰোষ্ট মাৰি দিব, বেলেগৰ ক্লিপছ উঠাব ৰোষ্ট কৰি দিব। সেইটো দি মানে 2-3টা ভিউ পায় আৰু কি কবি, বাদ দে এইবিলাক। মই সেইকাৰণে মাথা মাৰা নাই, কিন্তু মোৰ খং উঠিছে। ষ্ট্ৰিঙৰ লগত অমিতাভ বচ্চন বনাই দিছে, মোৰ বেয়া হৈ গৈছে একদম। নাই চা ভাই, এতিয়া মোৰ লগত চিধা কথা, মই তাইক ডাইৰেক্ট তাইক ৱাৰ্ণিং নিদিওঁ। এতিয়া মই ৱাৰ্ণিং নিদিওঁ। এতিয়া মই চিধা যাম, 4-5টা পোৱালি লৈ যাম, গৈ পেলাই চিধা তাক এটেক কৰিম। চিধা কথা মই গৈ আছো, 2-3টা মান পোৱালি